নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। এই গাখীৰখিনি গৰম কৰিম এতিয়া। গাখীৰ গৰম কৰি ইয়াত সৰ ওলাব নহয়। এই সৰখিনি কাটিম, কাটি পেলাই ইয়াৰ পৰা ঘিউ বনাম। মানে কম কমকৈ গোটাই পেলাই সেইটোত টেমাটো তেনেকৈ ৰাখি গৈছে। এতিয়া আমাৰ 10 দিনমান নে এসপ্তাহমানহে হৈছে বাৰু। ইয়াত চব গোটা হৈ আছে পুৰা। এনেকৈ তেলৰ নিচিনাকৈ হৈ যাব হয়নে? অকণমান অকণকৈ তেলৰ গতে ওলাই ওলাই গৈ থাকিব। তেতিয়া গোটেইখিনি বগাখিনি লুকাই পেলাই ওপৰত মানে তেলৰ নিচিনাকৈ ৰিফাইন তেলো যেনেকুৱা হয় তেনেকৈ ওপৰত ওলাই যাব। এতিয়া এনেকৈ চেকনিত কাঢ়িব লাগিব, মানে চেঁচা হৈ যাব, এনেকুৱা হৈ যাব।